ছাত্ৰ ছাত্ৰীসকল আজি কিছুদিন ধৰি মোৰ চৰ্দি কাহ হৈ আছে তেনেকৈ মাতটোও ভাগিছে সেইকাৰণে মই ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই কিন্তু আজি অকণমান ভাল পাইছোঁহে ভাবিলোঁ যে তোমালোকৰ সন্মুখত পৰীক্ষা গতিকে দৰকাৰী কিছুমান MCQ তোমালোকৰ সৈতে আলোচনা কৰোঁ ঠিক আছে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে যে যদি দুটা অখণ্ড সংখ্যা A আৰু B ৰ গসাউ আৰু লসাগু ক্ৰমে H আৰু L তেনেহ'লে B হ'ব তোমালোকে চোৱাচোন গসাউ কিমান দিয়া আছে ইয়াতে প্ৰশ্নত H দিয়া আছে ন আৰু লসাগু কিমান দিয়া আছে L দিয়া আছে তেতিয়াহ'লে B ৰ মানটো ওলাব দিছে হৈছে আমি সকলোৱে জানো যে যদি তোমাৰ গসাউ আৰু লসাগু পূৰণ কৰা হয় চাবাচোন যদি গসাউ আৰু লসাগু পূৰণ কৰা হয় তেতিয়াহ'লে সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় হৈছে যদি গসাউ আৰু লসাগু পূৰণ কৰা হয় তেতিয়াহ'লে সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় এইটো আমি জানিব লাগিব ইয়াতে গসাউৰ ঠাইত গসাউৰ মান বহাম লসাগুৰ ঠাইত লসাগুৰ মান বহাম সংখ্যা দুটাৰ ঠাইত সংখ্যা দুটা বহাম ঠিক আছে গসাউ কিমান আছে প্ৰশ্নত গসাউ আছে H মানে গসাগুৰ ঠাইত H বহালো ইনটু লসাগুৰ ঠাইত কি বহাম লসাগু কিমান আছে L আছে ন লসাগুৰ ঠাইত L বহালো এবাৰ কি লাগে চোৱা সংখ্যা দুটা লাগে ন সংখ্যা দুটা কি আছে চোৱাচোন দুটা অখণ্ড সংখ্যা এইবোৰ প্ৰশ্ন দিয়াই আছে দুটা অখণ্ড সংখ্যা কি আছে এটা A আছে আৰু এটা কি আছে B আছে গতিকে সংখ্যা দুটা আমি কি বহাম A আৰু B বহুৱাম কি ফল পূৰণ ফল হৈ গ'ল কি বুজিলা যদি গসাউ আৰু লসাগু পূৰণ কৰোঁ তেতিয়াহ'লে সংখ্যা দুটাৰ পূৰণ ফলৰ কি হয় সমান হয় আমাক যেহেতুকে প্ৰশ্নই কি উলিয়াব দিছে B লাগে ন B ৰ মানটো উলিয়াব দিছে গতিকে আমি এটা কাম কৰি ইফালে কি আছে H * L আছে এইটো ইফালে পূৰণত আছে ন সমান চিহ্নৰ ইফালে এইটো কিহত আছে পূৰণত আছে পূৰণত থাকিলে সমান চিহ্নৰ ইফালে আহিলে কি হ'ব এইটো হৰণত যাব অৰ্থাৎ ক'ত যাব তলত যাব এইটোতো পঠিয়াই দিলোঁ তো ইয়াতে কি থাকিলে চোৱাচোন B টো থাকিলে হয় আমাক B ৰ মান উলিয়াব দিছিলে B ৰ মান পালোঁ দেখোন আমি কি পালোঁ H * L/A এইটো পালোঁ B ৰ মান H * L/A অপশ্যনত কোনটো শুদ্ধ চোৱাচোন H * L/A অপশ্যন C টো শুদ্ধ গতিকে C টোৱে হ'ব তোমাৰ কাৰেক্ট এনসাৰ অপশ্যনত ভালকেইটা আছিলে কিন্তু আমি শুদ্ধ উত্তৰটো C হে বিচাৰি পাইছোঁ হ'ল আশা কৰোঁ তোমালোকে বুজি পাইছা এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈকে আগবাঢ়ো এইবাৰ প্ৰশ্নত আছে যে -3 আৰু 4 যদি শূন্য দুটাৰ সমষ্টি আৰু গুণফল হয় তেনেহ'লে দ্বিঘাত বহুপদটো ইয়াৰ কোনটো হ'ব অপশ্যনত ভালকেইটা আছে ইয়াৰ শুদ্ধ উত্তৰটো বিচাৰি উলিয়াব লাগে এতিয়া দ্বিঘাত বহুপদ বুলি কওঁতে দ্বিঘাত বহুপদৰ সূত্ৰ এটা আছে দ্বিঘাত বহুপদৰ সূত্ৰটো মই তোমালোকক লিখি দিছোঁ px = x² - আলফা প্লাছ বিটা এক্স প্লাছ আলফা ইনটু বিটা এইটো হৈছে দ্বিঘাত বহুপদৰ সূত্ৰ ইয়াতে যে তোমালোকৰ শূন্য দুটা গৈছে ন এই শূন্য দুটা আমি প্ৰথমটোক আলফা বুলি ক'ম -3ক আমি আলফা বুলি ক'ম আৰু 4ক আমি বিটা বুলি ক'ম আলফা দেখিলে আমি আলফাৰ ঠাইত -3 বহুৱাম আৰু বিটা দেখিলে বিটাৰ ঠাইত আমি কি বহুৱাম 4 বহুৱাম এতিয়া দ্বিঘাত বহুপদ লাগে দ্বিঘাত বহুপদ বুলি কওঁতে এইটো সূত্ৰটো লিখিবই লাগিব তো সূত্ৰটোত কি আছে x² কি চিন মাইনাছ আলফা মানে আলফাৰ ঠাইত কিমান আছে চোৱাচোন আলফাৰ ঠাইত -3 আছে হয়নে গতিকে আলফাৰ ঠাইত -3 বহাই দিবা প্লাছ চিনডাল আছে আৰু বিটাৰ ঠাইত বিটাৰ মান কিমান আছে 4 আছে গতিকে বিটাৰ ঠাইত 4টো বহাই দিবা সাইডত এটা কি আছে x কি চিন প্লাছ আলফাৰ ঠাইত আলফাৰ মান কিমান -3 ইনটু বিটাৰ ঠাইত বিটাৰ মান কিমান 4 এটা আমি সমাধান কৰিম খুব ধুনীয়াকৈ এইটো আছে x² এডাল মাইনাছ 4ৰ পৰা এই 3টো কি কৰিব দিছে বিয়োগ কৰিব দিছে 4ৰ পৰা 3টো যদি বিয়োগ কৰা হয় কিমান থাকে 4 3 গ'লে 1 থাকে লগত এটা কি আছে x আছে ইয়াতে চোৱাচোন তোমালোকে প্লাছ আৰু মাইনাছডাল কি হৈ আছে পূৰণ হৈ আছে ন প্লাছে মাইনাছে পূৰণ কৰিলে কি পাবা প্লাছে মাইনাছে মাইনাছ এই 3 আৰু 4টো কি হৈ আছে পূৰণ হৈ আছে 3 4 গুণ কিমান 12 গতিকে আমি পাই গ'লো দ্বিঘাত বহুপদটো কি পালোঁ x² - 1x - 12 x² - 1x - 12 টো অপশ্যনৰ কোনটোত মিলিছে চোৱাচোন এইটোতো নহয় এইটোও নহয় এইটোহে মিলিছে হয়নে ইয়াতে 1 নাই যদিও সকলোৰ লগতে 1 এটা থাকে গতিকে শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন C তোমালোকে চাগে বুজি পাইছা এতিয়া নেক্সট প্ৰশ্নটোলৈকে আমি আগবাঢ়ো এইটো প্ৰশ্নত আছে যে যদি দ্বিঘাত বহুপদ x² + a + 1 হোল ইনটু x + b ৰ শূন্য 2 আৰু -3 হয় তেন্তে এৰ মান ইমান হ'ব বিৰ মান ইমান হ'ব অপশ্যনত ভালকেইটা আছে ইয়াৰে শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগে আৰু ইয়াৰে সমাধানখিনি মই খুব ধুনীয়াকৈ তোমালোকক কৰি দিম চাই যাবা ইয়াৰে যিটো প্ৰথম দ্বিঘাত বহুপদ আছে এই বহুপদটোৰ নাম্বাৰ দিবা 1 হ'বনে এইটো নাম্বাৰ 1 দিবা হ'ব তাৰপিছত এই যে শূন্যবিলাক আছে এটা আছে 2 আৰু এটা -3 শূন্যবিলাকৰ নাম দিবা এটাৰ নাম দিবা আলফা আৰু এটাৰ নাম দিবা বিটা এতিয়া দ্বিঘাত বহুপদৰ সূত্ৰ এটা আছে দ্বিঘাত বহুপদৰ সূত্ৰটো হৈছে
px equal x square minus alpha plus beta x plus alpha into beta এইটো হৈছে দ্বিঘাত বহুপদৰ সূত্ৰ এতিয়া ইয়াতে যে আছে x square এটো তেনেকৈ ৰাখিবা মাইনাস চিনডাল আছে আলফা ঠাইত আলফাৰ মান বহাই দিয়াচোন আলফাৰ মান কিমান 2 হয় না চাচোন আলফাৰ মান 2 গতিকে আলফাৰ ঠাইত 2 বহাই দিবা কি চিন আছে প্লাস তাৰপিছত বিটা আছে বিটাৰ ঠাইত বিটাৰ মান বহাই দিয়াচোন বিটাৰ মান কিমান আছে -3 আছে গতিকে বিটাৰ ঠাইত আমি বহুৱাই দিম -3 এইটো লগত কি আছে x প্লাস আলফাৰ ঠাইত আলফাৰ মান কিমান আলফাৰ মান 2 বহাই দিলো ইনটু বিটাৰ ঠাইত বিটাৰ মান কিমান -3 বহুৱাই দিলো এতিয়া আমি সমাধান কৰিম এটো আছে x স্কয়াৰ মাইনাস এটো কি 2 ইয়াতে যে প্লাস আৰু মাইনাস দেখিছা পূৰণ হৈ আছে প্লাসে মাইনাসে কিমান হয় প্লাসে মাইনাসে মাইনাসে হয় এটো 3 সাইডত এটা x আছে ইয়াতো প্লাসে মাইনাসে কি হ'ব পূৰণ কৰিলে প্লাসে মাইনাসে মাইনাসে হ'ব 2 আৰু 3 ও পূৰণ হৈ আছে 2 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 2 3 গুণ 6 হ'ব তাৰ পিছত এটো x স্কয়াৰ মাইনাস 2 আৰু 3 এর কোনটো ডাঙৰ 3 টো ডাঙৰত কি চিন আছে মাইনাস আছে ডাঙৰ সংখ্যাটোৰ লগত যদি মাইনাস থাকে মাইনাসে হয় 3 ৰ পৰা 2 টো বিয়োগ কৰি দিয়াচোন 3 ৰ পৰা 2 বিয়োগ কৰিলে কি থাকে 3 2 গলে 1 থাকে সাইডত এটা কি আছে x ইফালে আছে -6 ইয়াতে আছে তোমাৰ x স্কয়াৰ ইয়াতে মাইনাসে কিমান হ'ব +1x ইফালে -6 এটো সমীকৰণ নম্বৰ আমি 1 দিছিল আৰু এটো সমীকৰণ নম্বৰ দিম আমি 2 এটা যে এই 1 আৰু 2 যে দেখিছা সমীকৰণ এই 1 আৰু 2 সমীকৰণটো আমি তুলনা কৰিম 1 আৰু 2 তুলনা কৰি পাও এটা আমি তুলনা কৰিম চাবাচোন মানে এক নম্বৰ সমীকৰণত x ৰ হহক কি চোৱাচোন x ৰ হহক a+1 গতিকে a+1 লিখিলো আৰু 2 নম্বৰ সমীকৰণটোত x ৰ হহক কি 1 হয় না x ৰ হহক 1 টো লিখিলো গতিকে x ৰ হহক যে a+1 x ৰ হহক যে 1 এই হহকখিনি আমি তুলনা কৰিম অৰ্থাৎ এইখিনি তুলনা কৰিলে আমি কি মানটো পাম এর মানটো পাম এটা যদি আমি সহজকে কওঁ তোমালোকে সহজকে বুজিব লাগিলে এনেকে বুজিবা x ৰ লগত যিখিনি আছে সেইখিনি ইয়াতে লিখিবা এইটো x ৰ লগত কি আছে a+1 লিখিলা আৰু এইটো x ৰ লগত কি আছে 1 সেই 1 টো লিখিলা তা তুলনা কৰিব লাগিলে তো ইকুৱেল কৰিব লাগিব সমান কৰিব লাগিব আমাক যেহেতুকে a আৰু b ৰ মান লাগে ন ইয়াতে তো a ৰ মানটো ধুনিয়াকে পাম আমি এইটো 1 আগৰ পৰাই আছে সোৱা এই +1 টো পঠিয়াই দিয়াচোন -1 হ'ব একৰ এক গলে কি থাকিলে 0 এৰ মান আমি 0 পালো এতিয়া আমাক b ৰ মান লাগে হয় এটা চাবা এই এক নম্বৰ সমীকৰণটোৰ ধ্ৰুবক পদৰ ঠাইত কি আছে চোৱাচোন b আছে আৰু 2 নম্বৰ সমীকৰণটোত ধ্ৰুবক পদৰ ঠাইত কি আছে -6 আছে এই এক নম্বৰ সমীকৰণটোৰ b টো লিখিলা মান ধ্ৰুবক পদৰ ঠাইত যেটো আছে এটো ধ্ৰুবক পদ হেতু লিখিলা আৰু 2 নম্বৰ সমীকৰণটো ধ্ৰুবক পদটো কি -6 পাই গলা তাৰমানে b ৰ ঠাইত কি আছে -6 আছে অৰ্থাৎ b ৰ মানটো কি -6 এতিয়া তোমালোক মই এটা কথা কওঁ আমি চোৱা ইয়াতে a ৰ মান পালো 0 আৰু b ৰ মান পালো -6 0 আৰু -6 ক'ত আছে চোৱাচোন অপচনত এইটো এৰ মান 0 b ৰ মান -6 গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন ডি মই তোমালোক ভাঙি পাতি কৈছো বিতংভাৱে কৈছো তোমালোকে ভিডিওটো আকৌ ৰিপিট চাবা খুবেই দৰকাৰী প্ৰশ্ন হয় এতিয়া নেক্সট 4 নম্বৰ প্ৰশ্নটোলৈকে আগবাঢ়ো ইয়াতে সুধিছে যে তলৰ কোনটো পৰিমেয় সংখ্যা আৰু এইটো সমাধান কৰাৰ আগত তোমালোকে মৌলিক সংখ্যা মানে কিটো জানিব লাগিব মৌলিক সংখ্যা হৈছে যাৰ উৎপাদক মাত্ৰ দুটা অৰ্থাৎ এক আৰু সংখ্যাটো নিজক বিভাজ্য হয় অৰ্থাৎ মৌলিক হ'ব লাগিলে উৎপাদক দুটা হ'বই লাগিব দুটাতকৈ বেছি হ'বই নোৱাৰে মই ইয়াতে লিখি দিছো তোমালোকৰ সুবিধাৰ কাৰণে ইয়াতে তোমালোকে চাই ল'ব পাৰা লিখি দিছো যাৰ উৎপাদক দুটা অৰ্থাৎ এক আৰু সংখ্যাটো নিজক বিভাজ্য হয় এটা মৌলিক সংখ্যা আমি এটা লৈ লওঁ মৌলিক সংখ্যা ধৰা এটা 7 লৈ লৈছো 7ক তুমি কেৱল একেৰে হৰণ কৰিব পাৰিবা যেনেকৈ 7টো ভাঙিলে 1 7 গুণ 7 হয় বা 7ক তুমি 7ৰো হৰণ কৰিব পাৰা মানে 7 1 গুণ 7 হয় এটা চোৱা উৎপাদক মাত্ৰ দুটাই পাইছা 1 আৰু 7 পাইছা হয় না 1 আৰু 7 পাইছা তাতকেতো বেছি পোৱা নাই তাৰ মানে 7টো মৌলিক সংখ্যা 7ক বেলেগ সংখ্যাৰে হৰণ নেযায় 7ক কেৱল একেৰে হৰণ যায় আৰু 7ক নিজেও হৰণ কৰিব পাৰে গতিকে উৎপাদক আমি কেইটা পালো দুটা পাইছো আৰু মৌলিক সংখ্যাৰ উৎপাদক দুটাই থাকে হৈছে এতিয়া আমি যদি বেলেগ এটা উদাহৰণ লওঁ 9টো কি সংখ্যা যদি আমি 9টো লওঁ 9টো কিন্তু মৌলিক সংখ্যা নহয় কিয়নো 9টোকটো একেৰে ভাঙিব পাৰি 1 9 গুণ 9 9টোক 9ৰেও ভাঙিব পাৰি 9 1 গুণ 9 ইয়ালৈকে ঠিকে আছিল কিন্তু তাৰ উপৰি 9টোক 3ৰেও ভাঙিব পাৰি 3 3 গুণ 9 গতিকে উৎপাদকটো বেছি ওলাইছে কেইটা ওলাইছে এটা 1 ওলাইছে 9 ওলাইছে আৰু 3 ওলাইছে উৎপাদক 3টা ওলাইছে গতিকে এইটো মৌলিক সংখ্যা নহয়
বুজি পালা 9টো কিয় মৌলিক নহয় কিয়নো ইয়াৰে উৎপাদক দুটাতকৈ বেছি আৰু 7টো কিয় মৌলিক ইয়াৰে উৎপাদক মাত্ৰ দুটা 1 আৰু 7টো নিজেই হল মই ক্লিয়াৰ কৰি দিলো কথাখিনি এতিয়া আমি আকৌ এবাৰ প্ৰশ্নটো চাম ইয়াতে চোৱাচোন ইয়াতে যে সুধিছে তলৰ কোনটো পৰিমেয় সংখ্যা তোমালোকে এটা কথা জানিবা যে এই 7টো অলপ আগত মই ক'লো এই 7টো কি সংখ্যা মৌলিক সংখ্যা কিয় মৌলিক সংখ্যা 7টোক বেলেগ সংখ্যাৰে হৰণ নাযায় 7টোক কেৱল 1ৰে হৰণ যায় আৰু 7ৰে হৰণ যায় হয় উৎপাদক মাত্ৰ দুটা গতি 7টো মৌলিক সংখ্যা এই মৌলিক সংখ্যা যদি ৰুটৰ ভিতৰত থাকে মানে মৌলিক সংখ্যা যদি ৰুটত থাকে তেতিয়া হলে কেতিয়াও এইটো কি হ'ব নোৱাৰে পৰিমেয় সংখ্যা হ'ব নোৱাৰে মনত ৰাখিবা দেই তেতিয়া এইটো অপৰিমেয় হৈ যাব মানে মই কি বুজালো 7টো কি সংখ্যা বুলি ক'লো মৌলিক সংখ্যা এই মৌলিক সংখ্যা যদি তোমাৰ কিহত থাকে ৰুটত থাকে তেতিয়া হলে এইটো কেতিয়াও কি হ'ব নোৱাৰে পৰিমেয় সংখ্যা হ'ব নোৱাৰে এইটো পৰিমেয় নহয় ঠিক আছে এইটো নহয় বুলি গম পালো তাৰ পিছত আমি এইটো চাও দিয়াচোন অপচন সি টো চাও এইটো যে তোমালোকে দেখিছা 3টো এইটো পৰিমেয় সংখ্যা আৰু এইটো যে 2√5 দেখিছা এইটো অপৰিমেয় সংখ্যা এই পৰিমেয় আৰু অপৰিমেয় যদি মিলি থাকে যদি মিলাই দিয়া হয় তেতিয়া সদায় কি হৈ যায় অপৰিমেয় হৈ যায় কি বুজিলা এইটো হৈছে পৰিমেয় সংখ্যা আৰু এইটো হৈছে অপৰিমেয় সংখ্যা পৰিমেয় আৰু অপৰিমেয় যদি এনেকে যোগত থাকে তেতিয়া গোটেইখিনি একেলগে কি হৈ যায় অপৰিমেয় হৈ যায় তাৰ মানে এইটো কি সংখ্যা নহয় পৰিমেয় সংখ্যা নহয় এইটো শুদ্ধ নহয় আৰু পাইটোতো সদায় অপৰিমেয় সংখ্যাই পাইটো সদায় অপৰিমেয় মনত ৰাখিবা দেই পাইটো অপৰিমেয় গতিকে এইটোও নহয় গতিকে আমাক কি সুধিছিল তলৰ কোনটো পৰিমেয় সংখ্যা তো শুদ্ধ উত্তৰটো কি হ'ব অপচন বি হ'ব বিটো শুদ্ধ হ'ব এতিয়া বিটো কিয় শুদ্ধ হয় মই সেইখিনি কথাও তোমালোক মই ভাঙি পাতি কম চাবা বিটো কিয় শুদ্ধ হয় পৰিমেয় সংখ্যাৰ যিটো নিয়ম আছিলে নিয়মটো মই তোমালোকক সুবিধাৰ কাৰণে লিখি দিছো এই সৰু সুৰা কথাবোৰ জানিলে তোমালোকৰ এইবিলাক বহুত সহজ লাগিব পৰিমেয় সংখ্যা মানে কি যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত q মানে কিন্তু 0 নহয় দেই তেনেবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে আমি √4 টো কিয় আমি পৰিমেয় বুলি গম পালো কেনেকৈ গম পালো চাবাচোন 4ৰ বৰ্গমূল লাগে ন এডাল ৰুট ওভাৰ যে দেখিছা 4ৰ বৰ্গমূল কি 2 হয় কেনেকৈ হয় 2 2 2 4 হয় ঠিক আছে এতিয়া এই 2ক আমি এনেকৈতো লিখিব পাৰো 2/1 পাৰোনে কিয় পাৰো সকলো সংখ্যাৰ তলত এটা 1 থাকে 1টো আমি দিব পাৰো এতিয়া যেহেতুকে প্ৰশ্নক পৰিমেয় লাগে পৰিমেয় হ'ব লাগিলে কি হ'ব লাগে p/q আৰ্হি হ'ব লাগে 2/1 টো p/q ৰ দৰে হয়নে আৰ্হিটো হয় হৈছে আৰু এই q মানে কি হ'ব নালাগে 0 হ'ব নালাগে q মানে কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে q মানে কি পাইছো আমি 1 পাইছো তাৰ মানে এটা আমাৰ শুদ্ধ হৈছে য'ত q মানে কি নহয় 0 নহয় আৰু ইয়াত তোমালোকে এইখিনি বুজি ল'বা য'ত q মানে 0 নহয় যদি q মানে 0 পোৱা নাই তেতিয়া হলে এইটো কি সংখ্যা হ'ব পৰিমেয় সংখ্যা হ'ব গতিকে শুদ্ধ উত্তৰটো অপচন বি নেক্সট 5 নম্বৰ প্ৰশ্নটোলৈকে আমি আগবাঢ়ো এইটো প্ৰশ্নৰ তোমালোকে নিজে এইটো সমাধান কৰিব পাৰো নিজে ক'ব পাৰিবা চোৱাচোন এইটো চোৱা √9 9ৰ বৰ্গমূল কি হয় 3 হয় 9ৰ বৰ্গমূল কি পাবা 3 পাবা গতিকে 3টো এটা পৰিমেয় সংখ্যা হয়নে আমাক সুধিছে তলৰ কোনটো অপৰিমেয় সংখ্যা গতিকে এই 9টো √9টো পৰিমেয় সংখ্যা গতিকে এইটো নহয় এইটো তোমাৰ পৰিমেয় সংখ্যা এইটোও নহয় এইটোও তোমাৰ পৰিমেয় সংখ্যা এইটোও নহয় গতিকে শুদ্ধ উত্তৰটো কোনটো হয় যিবোৰ মৌলিক সংখ্যা 5টোতো মৌলিক সংখ্যা এই মৌলিক সংখ্যাটো কিহৰ ভিতৰত আছে ৰুটৰ ভিতৰত আছে মৌলিক সংখ্যা যদি ৰুটৰ ভিতৰত থাকে তেতিয়া হলে কি সংখ্যা হৈ যায় অপৰিমেয় সংখ্যা হৈ যায় গতিকে √5 টো এটা কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা অপচনত ভালকেইটা আছিল শুদ্ধ উত্তৰটো অপচন এ √5 আশা কৰো তোমালোকে গুটেকেইটা এমসিকিউ বুজি পাইছা ইয়াৰে নেক্সট মই তোমালোক আৰু খুব দৰকাৰী এমসিকিউবোৰ দি যাম যেনেকৈ বহুত কেইটা এমসিকিউ তোমালোকৰ আহিব গতিকে আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰো ইমানতে সামৰিছো আটালৈকে শেষত ধন্যবাদ জনাইছো